সুভাষ নামৰ গাঁও এখনিত মৃগাংক নামৰ লোক এজনে বাস কৰিছিল। তেওঁ খেতি বাৰী কৰি কোনোৰকমে নিজৰ মাক দেউতাকক পোহপাল দি আছিল। গধূলি যেতিয়া সি খেতি পথাৰৰ পৰা আহিছিল তেতিয়া দেউতাকে তাক ওচৰলৈ মাতিছিল আৰু কৈছিল যে মৃগাংক, তোমাৰ বিয়াখন এইবাৰ পাতিব লাগিব। তেতিয়া মৃগাংকে কৈছিল যে দেউতা, এইবাৰ খেতিখিনি চপোৱা হোৱাৰ পিছতে মই বিয়া পাতিম, গতিকে আপুনি এইকেইদিন ধৈৰ্য ধৰক। তেতিয়া দেউতাকে কৈছিল, হ'ব, খেতিখিনি চপোৱা হোৱাৰ পিছতে পাতি দিম বাৰু। খেতি চপোৱা হোৱাৰ পিছত মৃগাংকৰ বিয়া পাতি দিলে। বিয়াৰ দিনা দেউতাকে কোনে কি খালে কোনে কি নাখালে সকলো আলহী অতিথিৰে খবৰ লৈ আছিল। তেতিয়া কেইজনমান লোকক ভিতৰলৈ নি খাবলৈ মাতিলে। সিহঁতক বহিবলৈ দি বুঢ়াই মানুহ কেইজনমানলৈ চাই কৈছিল, সেই গোটা ডিচ লৈ আহ, সেই পাইহা দালি লৈ আহ, সেই হেমথা তৰকাৰী লৈ আহ, সেই ফকৰা ছাগালৰ মাংস লৈ আহ। এইবোৰ কথা শুনি মানুহবোৰে ভাবিছিল, বুঢ়াইনো এইবোৰ কি ক'ব ধৰিছে অ'। এই বুলি তেওঁলোকে মূৰে কপালে হাত দিব ধৰিলে। মানুহকেইজনে নাখাওঁ বুলি উঠি যাব খোজোতে বুঢ়াই কৈছিল যে আচলতে সেইবোৰ মানুহৰহে নাম, আচলতে তাত কোনো বেয়া বস্তু দিয়া নহয়, এইবোৰ মানুহবোৰকহে তেওঁ মাতিছে নাম কাঢ়ি। বুঢ়াৰ কথাত মানুহকেইজনে খাবলৈ বহিল। ইফালে আয়তীসকলে নাম জুৰিলে, কাহৰে কাহি ঐ কাহৰে বাতি, দূৰত শ্ৰীকৃষ্ণই বজাইছে বাঁহী, বাঁহীৰ মাত শুনি বাইদেউ কান্ধে, আৰু 4 বছৰ ৰাখিব লাগে, মাকে ৰাখে ঐ বনৰ হোপে, দেউতাকে নাৰাখে বতৰৰ মাজে, পঢ়িব দিছিলে নলবাৰীতে, নপঢ়ি গুচি গ'ল ৰেলগাড়ীতে, ৰেলগাড়ীৰ ড্ৰাইভাৰটো সন্দেশ হ'ল আৰু, তৰাই যে খুৱাব মনবাহৰ দাৰু, মনবাহৰ দাৰুতে একো জাৰ নাই, উৰৈনা বতাহে উৰে লৈ যায়। এনেদৰে ধুমধামেৰে মৃগাংক আৰু ময়ূৰীৰ বিয়া হৈ যায়। ময়ূৰী আছিল ফকুৱা স্বভাৱৰ। তাই পাকঘৰত ভীমকলৰ থোকটো দেখা পাই ভাবিলে, ইয়াৰে পৰা মনে মনে মই কেইটামান ভীমকল খাই দিওঁ, কোনেও গম নাপায়। এইবুলি তাই কেইটামান ভীমকল পাকঘৰৰ পৰা মনে মনে খালে। ইপিনে ৰাতি ময়ূৰীৰ টান টান শৌচ কৰা লাগিছিল। তাই শাহুৱেকৰ লগত বাহিৰলৈ উঠিলে। শাহুৱেকো গোহালি ঘৰৰ ওচৰতে তাইক শৌচ কৰিবলৈ দিলে। ৰাতি আন্ধাৰ আছিল যিহেতু ময়ূৰীও তাতে ততাতৈয়াকৈ শৌচ কৰি ঘৰলৈ ঘূৰি আহিল। ৰাতি টানকৈ বৰষুণ আহিছিল। সেই বৰষুণতে ময়ূৰীৰ শৌচখিনি ভাহি গৈছিল আৰু তাৰ ঠাইত আছিল ভীমকলৰ গুটিবোৰ। পিছদিনা ৰাতিপুৱা শহুৰেকে গোহালি চাফা কৰিবলৈ আহি ভীমকলৰ গুটিবোৰ দেখা পাই ভাবিলে, ইমানবোৰ জাতি জ্বালা কোনে পেলাই থৈ গৈছে। এইবুলি ভাবি সি সেইবোৰ নি বোৱাৰীয়েকৰ হাতত দি ক'লে, বোলে বোৱাৰী, এইবোৰ আজি পাৰৰ মাংসৰ লগত দিবি, গোটেইবোৰ দিবি, যাতে ভাল জ্বালা হয় আৰু জ্বালা হ'লে খাই ভাল লাগিব। দুপৰীয়া ভাত খাই উঠি আহি শহুৰেকে বোৱাৰীয়েকৰ আগত ক'লে, বোলে বোৱাৰী, আঞ্জাত গোটেইবোৰ জাতি জ্বালা নিদিলা নেকি? জ্বালা নহ'ল যে, আৰু কিবা তিতা তিতাহে লাগিছে দেখোঁ। বুঢ়াৰ কথা শুনি ওচৰৰে ৰুমত থকা ঘৈণীয়েকে আহি কৈছিল, বোলে আপুনিনো ক'ত জাতি জ্বালা পাইছিল? তেতিয়া বুঢ়াই কৈছিল যে মই ৰাতিপুৱা গোহালি চাফা কৰিবলৈ যাওঁতে পাইছিলোঁ আৰু আনি বোৱাৰীক দিছিলোঁ। তেতিয়া ঘৈণীয়েকে ৰাতি যে বোৱাৰীয়েকে
ভীমকল খাই শৌচ কৰা লাগিছিল আৰু সেইবোৰ যে ৰাতি বৰষুণত ভাহি গৈ এই ভীমকলৰ গুটিবোৰ আছিল সেই কথা কৈছিল। সেই কথা শুনাৰ লগে লগে বুঢ়াই বেহুচ হৈ মাটিত বাগৰি